হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এফালে যাবৰ কাৰণে ওলাই আছোঁ। আৰু আজি মোৰ ড্ৰেছটো চাওকচোন, মানে খুব ৰ'দ দিছে আৰু মই স্কুটিত যাম যিহেতু, সেইকাৰণে এখেতৰ চাৰ্ট এটাকে পিন্ধি লৈছোঁ, দেখিছেনে। আৰু মানে মাৰ গাটো অলপ বেয়া, মাৰ আল্ট্ৰাচাউণ্ড এটা কৰিব লগা হৈ আছে, সেইটো কাৰণে যাবলৈ ওলাইছোঁ আৰু দুইজনী। আৰু পূৰা মানে ৰ'দ দিছে, সেইটো কাৰণে স্কুটিত যে যাম, সেইকাৰণে এনেকৈ ওলাইছোঁ দেই। মা ওলাই আছে এতিয়া। আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ, চাই থাকিব। আৰু এইফালে দেখিছেনে মাটি পেলাই আছে, মানে আমাৰ ঘৰৰ ওচৰতে নতুনকৈ মানুহ এঘৰ বহিব দেই। আৰু এইফালে আমি ক্লিনিক আহি পাই গ'লোহি, মা আল্ট্ৰাচাউণ্ড কৰা মানে হৈ গ'ল আৰু এতিয়া বহি আছোঁ ৰিপৰ্টৰ কাৰণে। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ মানে আল্ট্ৰাচাউণ্ডটো কৰা হৈ গ'ল, ৰিপৰ্ট দিব আৰু। এইফালে ঘৰ আহি পাই গ'লোহি, কিন্তু আজি ইমান গৰম, মোৰ অৱস্থাটো কেনেকুৱা হৈ আহিছে চাওকচোন। পূৰা গৰমত ঘামি জামি একদম অৱস্থা নাইকিয়া হৈ আহিছোঁ দেই। আৰু ৰাস্তাটো যিহেতু বনাই আছে, ইমান ধূলি নহয় গোলাঘাট যোৱা, মানে ৰঙাজানটো গোলাঘাট যোৱা ৰাস্তা, বহুত ধূলি হৈছে, বহুত ধূলি বনাই আছে নতুনকৈ। এতিয়া ফ্ৰেছ হৈ কৈ আহোঁ দেই। আহি গ'লোঁ আৰু এতিয়া অকণমান আৰু মুখখন অলপ চাফা কৰি লওঁ বুলি ভাবিছোঁ মই, সেইকাৰণে অলপ মৌ লৈছোঁ, দেখিছেনে মৌ জোল, আৰু এইফালে টেঙা কাটি লৈছোঁ। আৰু এতিয়া মই এই মৌ জোলখিনি টেঙাত লগাই লৈ মানে মুখখনত অকণমান মানে চাফা কৰিম আৰু। টেঙা লগালে এনেও ভাল, মুখত চাফা হয় মানে। আৰু এতিয়া মই ধুনীয়াকৈ মুখখন চাফা কৰি লওঁ দেই। এনেকৈ মুখখন ধুই ল'বি দে। আৰু এতিয়া অকণমান ঠাণ্ডা ঠাণ্ডা বস্তু খাওঁ বুলি ভাবিছোঁ দেই। পূৰা মানে গৰমত আহিছে যে, এইফালে মই তৰমুজ কাটি ল'লোঁ আৰু ঠাণ্ডা মানে মাজা অকণমান লৈ লৈছোঁ, আৰু এইটো এতিয়া খাই লওঁ। মানে অকণমান নিজকে ঠাণ্ডা কৰি লওঁ বুলি ভাবিছোঁ দেহটো আৰু দেই। আৰু অকণমান আহি ৰেষ্ট ল'লোহি। আৰু এইফালে দেখিছেনে আমাৰ ঘৰত আকৌ মাটি পেলাবলৈ গাড়ী আহিলে, মানে ওচৰতে যিহেতু মাটি পেলাই আছে যে, আপোনালোকৰ ৰাতিপুৱা দেখাইছিলোঁ মই, আৰু ভাবিলোঁ মানে আমাৰ ঘৰতো পেলাই লওঁ বুলি মানে ভাবিলোঁ। আৰু এয়া কিন্তু দেখিছেনে মাটি যে পেলালে হয়, কিন্তু আমাৰ মাটি পেলাবলৈ একদম জেগা নাইকিয়া হৈ আছে চোতালখনত। মাটি পেলাই দিলে, কিন্তু এই ঘৰটো দেখিছেনে বনাই থৈছে যে, তাতে মানে স্কুটি বাইক সোমাই থাকিলে, এতিয়া উলিয়াব নোৱাৰা হ'ল। সেইকাৰণে আকৌ JCB মাটি আনি এইটো মানে বাটটো উলিয়াই লোৱা হৈছে। মাটি পেলাবলৈ জেগা নাইকিয়া হৈ আছে, বালি শিল ইটা যিহেতু আনি থোৱা হৈ আছে, মানে মিস্ত্ৰী অহা নাই এইকেইদিন, আৰু এইখিনি এতিয়া পূৰা মানে বাটটো উলিয়াই লোৱা হৈছে। আৰু ইফালে এতিয়া বাটটো ওলাই গ'ল আৰু দেই। এতিয়া স্কুটি বাইককেইখন উলিয়াই আকৌ যিহেতু পেলাবহি, আকৌ বন্ধ হৈ থাকিব, মানে স্কুটি উলিয়াবৰ কাৰণেহে আকৌ খুলি লোৱা হৈছে। আকৌ ভাইটি আনিলেগৈ ষ্ট্ৰিং, দেখিছেনে। আৰু এতিয়া মায়ে মই ধুনীয়াকৈ খাই লওঁ, মানে একদম ঠাণ্ডা বস্তু খাই থকা হৈছে। কিন্তু কি হয় নাজানো, আৰু গৰমৰ কাৰণে খাই আছোঁ, কিন্তু খালেও যে বেয়া সেইটোও জানো, কিন্তু খাই দিছোঁ আৰু গৰমত মানে একদম কিবা হৈছোঁ। আৰু এইফালে সন্ধিয়া হৈ গ'ল, দেখিছেনে, কিন্তু আমাৰ গাড়ীখন সোমাবলৈ বহুত দিগদাৰ হৈছে মাটি পেলাবলৈ, যিহেতু ৰাস্তাটো সৰু হয় মানে জেগাডোখৰ। লাগিলে অকণমান একো হ'বই আৰু সেইখন। এইফালে আকৌ এখেতে লৈ আহিছে চানা, জ্বলা চানা, গৰম যদিও কিন্তু মানে জ্বলা চানা বুলি ক'লে আৰু ৰ'ব নোৱাৰি, নহয়নে। খাবলৈ মন গৈছে নেকি বাৰু আপোনালোকৰ। ধুনীয়াকৈ এতিয়া মই চানা খাই লওঁ, আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰোঁ। আজি একদম ৰাতিপুৱাৰ পৰা গোটেই দিনটো, দেওবাৰৰ দিনটো কি কৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু এইফালে দেখিছেনে একদম পুৰা ৰাতিলৈকে কাম কৰিয়ে আছে। আপোনালোকক পুনৰ লগ পাম মই অন্য এটা ভিডিঅ'ত, তেন্তে আজিলৈ বাই বাই।